সোণগুটি ধাননি পকা পকা ধান। এইফালে আহি গ'লোঁ মই আজি পথাৰলৈ। মায়ে যিহেতু অকলে অকলে ধান কাটি আছে বুলি ভাবিছে নেকি? নহয় মই এইফালে চাহ দিবলৈ আহিছোঁ পথাৰলৈ। মায়ে ধান কাটিছে, কিন্তু খুৰীৰ লগত। খুৰীয়ে আমাৰ মা অকলে ধান কাটি থকা দেখি দুখ লাগিল বোলে, সেইবাবে তেওঁ সহায় কৰিবলৈ আহি গ'ল। মই এইফালে মাক চাহ দি আহি এইফালে ভাতত লাগিলোঁহি দেই। যিহেতু খুৰীৰ পোৱালিটো আছে, ভোক লাগিব যে, সেইবাবে সোনকালে আহি মই ভাত চাত বনাই ল'লোঁ। আৰু এইফালে মই ব্ৰইলাৰ চইলাৰ ধুনীয়াকৈ বনাই এতিয়া বান্ধিবলৈ লৈছোঁ দেই। যিহেতু আমাৰ এনেকৈ বান্ধা হয় সদায়, গামলাত ভাত লৈ লৈছোঁ আৰু টিফিনত চব্জিবোৰ লৈ মেলি এতিয়া মই ধুনীয়াকৈ বান্ধি ল'লোঁ। এতিয়া খোৱাত আৰু মই ভাত দিবলৈ যোৱাতহে কথা আৰু দেই। এইফালে আহি গ'লোঁ। এইফালে খুৰী আৰু মা আৰু এই ভাইটিটো মানে খুৰীৰ ভাইটি, তেওঁ খাই আছে। তেওঁ মানে এতিয়া তেওঁলোকৰ খাই হৈ গৈছে। এতিয়া আৰু মই ঘৰলৈ যোৱাৰে কথা। এইফালে চাই লওক